আজি শিৱসাগৰ এখন বিৰাট মনোমোহা ঠাই দিচাংমুখ চাপৰিলৈ। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই গৈ আছোঁ শিৱসাগৰ এখন বিৰাটেই মনোমোহা ঠাই দিচাংমুখ চাপৰিলৈ। তো মই বৰ্তমান এতিয়া ওলাই আহিলোঁ, হাইৱে হৈ গৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টো চাই বিৰাটেই ভাল পাব, কাৰণ অকল মই দিচাংমুখেই নেদেখাওঁ। দিচাংমুখৰ পৰা আজি মই ভিতৰলৈ সোমাই যাম, পাৰ হৈ যাম, চাপৰি দেখাম, ব্ৰহ্মপুত্ৰৰ কিনাৰৰ দৃশ্যসমূহ দেখাম। তো আহকচোন গৈ থাকোঁ। তো এতিয়া পাইছোঁ মই প্ৰগতি চাৰিআলি। ইয়াৰ পৰা ৰাইট ছাইডে যাম, দিচাংমুখ ৰাইট ছাইডে পৰে। তো আহকচোন গৈ থাকোঁ দিচাংমুখলৈ। মই এতিয়া পাইছোঁহি শিৱসাগৰ বানমুখ, আৰু ইয়াৰ পৰা প্ৰায় আৰু 10 কিলোমিটাৰমান হ'ব। আমাৰ শিৱসাগৰৰ পৰা 15 কিলোমিটাৰমান হ'ব দিচাংমুখলৈ। তো গৈ থাকোঁ আৰু। দিচাংমুখ এফালে আছে, এইফালে যায় মানে এই ঠাইখিনিতে খায়। গুপ্তা হোটেল, গুপ্তা পাৰ হৈ কোনপিনে জানো পাই গ'লোহি মই এতিয়া বৰ্তমান দিচাংমুখ। আহে ইপাৰে খায় বেছি। এইয়া পাই গ'লোহি মই দিচাংমুখ। মই এতিয়া পাৰ হ'ম সিটো পাৰে। সিপাৰ ক'ত? এই দলংখন পাৰ হৈ গ'ল, লেফ্ট চাইডে যাম নে ৰাইট চাইডে? পাৰ হৈ লেফ্ট সাইড না রাইট সাইডে? মই দিচাং ঘাটৰ পৰা পাৰ হৈ গৈ আছোঁ। মই এতিয়া দিচাং ঘাট পাৰ হৈ আহিলোঁ, যিহেতু মই আজি চাপৰিলৈ গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ কিনাৰলৈ। কিন্তু ব্ৰহ্মপুত্ৰৰ কিনাৰলৈ গৈ থাকোঁতে মোৰ বন্ধু দুজনমানে ক'লে যে সেইখিনিত সৰিয়হৰ খেতি কৰিছে। ইয়াৰ যিসকল মানুহ কিছুমানে সৰিয়হৰ খেতি কৰি এতিয়া ফুল ফুলিছে, তাত যাওঁতে পাম। তো যদি পাওঁ মই নিশ্চয় দেখাম। নমস্কাৰ বন্ধুসকল, মই এতিয়া পালোঁহি দিচাংমুখ চাপৰিত। তো চাপৰিৰ পৰা মাজমজিয়াত আছোঁ। ইয়াত এটা বিৰাটেই ধুনীয়া এটা দৃশ্য দেখাম আপোনালোকক। হালধীয়া আৰু হালধীয়া হৈ আছে। তো সৰিয়হৰ এতিয়া ফুল ফুলিবলৈ আৰম্ভ কৰিছে। তো আহকচোন দৃশ্যসমূহ চাওঁ ধুনীয়াকৈ।
বন্ধুসকল দিচাংমুখখন চাই আপোনালোকে নিশ্চয় ভাল পাইছে। তো আৰু তেনেকুৱা ভাল ভাল মনোমোহা দৃশ্য আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকক। মই এতিয়া গৈ আছোঁ দিচাংমুখৰ চাপৰিৰ মাজে মাজে। বেক চাইডে দেখিবলৈ পাইছে চাপৰি মাজে মাজে গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ কিনাৰলৈ। তো গৈ থাকোঁ ব্ৰহ্মপুত্ৰৰ কিনাৰলৈ। মই বৰ্তমান পালোহি দিচাংমুখৰ চাপৰিৰ মাজে মাজে আহি ব্ৰহ্মপুত্ৰৰ কিনাৰ পালোহি। তো এয়া বেক চাইডে দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰৰ ঠিক একেবাৰে মই কিনাৰতে আছোঁ। আৰু বেকত দেখিছে কিজানি মাছ মাৰি আছে মানুহ। তো মাছ মাৰি থকা দৃশ্যসমূহ মই জুম কৰি দেখাম। তো আহকচোন ব্ৰহ্মপুত্ৰৰ কিনাৰৰ দৃশ্যসমূহ চাই লওঁ। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।